হাই এভৰিৱান, আহিছিলোঁ শিমলুগুৰি ৰেলৱে ষ্টেচন টিকেট কাটিবলৈ। মানে অহাকালি শিলচৰ যাম। আগতে টিকেট কৰা নাছিলোঁ, সেইকাৰণে আজি তৎকাল টিকেট কাটিবলৈ আহিলোঁ। মোৰ লগত আছে ভণ্টি আৰু ভণ্টিৰ ছোৱালী প্ৰিন্সি, তাইকো থ'ব আহিলোঁ ঘৰত। খোজকাঢ়ি ব'ল, ময়ো খোজকাঢ়ি গৈছোঁ, ব'ল। এইফালে হাই কৈ দে, হাই কৈ দে। বৰ্তমান আমি আছোঁ কাৰেং ঘৰত। আহিছিলোঁ মানে শিমলুগুৰি ষ্টেচন, অহাকালি মানে শিলচৰ যাম। টিকেট কৰা নাছিলোঁ আগতে, আজি মানে ষ্টেচন আহি তৎকাল টিকেট কৰিবলগীয়া হ'ল। আৰু মোৰ লগত আহিছে ভণ্টি আৰু প্ৰিন্সি। আমি বৰ্তমান কাৰেংঘৰত আছোঁ। বহুত দিন কাৰেংঘৰত সোমোৱা নাই, কাৰেংঘৰত সোমাই যাওঁ বোলো, সেইকাৰণে আহিলোঁ। আমাৰ ভণ্টিৰ ঘৰ মানে শিমলুগুৰিতে, তাইকো থ'ব আহিলোঁ। এই প্ৰিন্সি, বাহিৰত ইমান গৰম আৰু ভিতৰত ইমান ঠাণ্ডা। প্ৰিন্সি, মই এইফালে সোমাওঁ দেই প্ৰিন্সি। প্ৰিন্সি এইফালে আহ। দেখিলোঁ এইফালে ব'ল, এইপিনে এইফালে এইফালে এইফালে। এই প্ৰিন্সি, এইটো কি ঘৰ হয় ক? কাৰেংঘৰ। ওপৰলৈ যোৱা ৰাস্তাটো কিনি আছিলে। সেইফালে ওপৰত যায়। ব'ল ওপৰলৈ যাওঁ, ব'ল। পাৰিবি ন উঠিব প্ৰিন্সি? আজি ইমান মানুহ নাই, কাৰেংঘৰলৈ অহা 2-3জনমানহে দেখিছোঁ। আৰু এয়াই হৈছে কাৰেংঘৰৰ পৰিৱেশ। ইয়াৰ পৰা আমি যাব লৈছোঁ। এতিয়া প্ৰিন্সি ঘৰত সোমাম, তাৰপিছত ঘৰলৈ যামগৈ আৰু মই। প্ৰিন্সি, প্ৰিন্সি ঘৰত নোসোমাওঁ আজি। প্ৰিন্সি ঘৰত নোসোমাওঁ আজি, যাওঁগৈ।